Hi everyone, welcome to my channel Cook with Mondita. তো আজি আপোনালোকৰ বাবে মই লৈ আহিছো কণীৰ এটা বহুত সিম্পল আৰু ইজি ৰেচিপি। এই ৰেচিপিটো আপোনালোকে ঘৰত অতি সহজতে ট্ৰাই কৰিব পাৰে। তেনেহলে বলক আজিৰ ভিডিওটো আৰম্ভ কৰো। এই ৰেচিপিটো মই চৌকাতে বনাম। প্ৰথমতে মই ইয়াতে তেলখিনি দি লম। তেলখিনি গৰম হৈ অহাত বইল কৰি ৰখা কণীকেইটা ইয়াতে দি দিম আৰু এইখিনি এতিয়া ভাজি থাকিব লাগিব। কণীখিনি অলপ ভজা হোৱাত ইয়াতে মই হালধি গুড়ি দি দিছো। এতিয়া ইয়াতে অকণমান নিমখ দি এইখিনি ভালদৰে ভাজি থাকিম। এতিয়া কণীকেইটা মই এখন প্লেটত উলিয়াই ল'ম। সেই একেখিনি তেলতে মই অলপ পাঁচফোৰণ দি দিম আৰু পিঁয়াজখিনি দিম। পিঁয়াজখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি ভজা হোৱাত মই ইয়াতে বিলাহীখিনি দি দিম। মই এটা মিডিয়াম সাইজৰ বিলাহী ব্যৱহাৰ কৰিছোঁ। বিলাহীখিনিত মই এতিয়া নিমখ দি দিম। নিমখ দিলে বিলাহীখিনি সোনকালে গলি যাব। বিলাহীখিনিৰ পৰা এতিয়া তেল ওলাব ধৰিছে। এইখিনি সময়তে মই আলুখিনি দি দিম। মই দুটা মিডিয়াম সাইজৰ আলু ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বস্তুৰ পৰিমাণখিনি কম বেছি কৰিব পাৰে। বিলাহী আৰু আলুখিনি ভালদৰে ভজা হৈ যোৱাৰ পিছত ইয়াতে মই বনাই থোৱা আদা নহৰুৰ পেষ্টখিনি দি দিম। এতিয়া ইয়াতে মই ফাইনেল নিমখখিনি দি দিম। এইখিনি এতিয়া মই মছলা ব্যৱহাৰ কৰিম। মছলাৰ ভিতৰত মই লৈছোঁ 1 চামুচ ৰেড চিলি পাউডাৰ, 1 চামুচ জিৰাৰ গুড়া, 1 চামুচ গৰম মছলা আৰু 1 চামুচ হালধি গুড়ি। এইখিনি এতিয়া মই ভালদৰে ভাজি থাকিম। এতিয়া ইয়াতে মই পানী দি দিম। মই 1 মগ গৰম পানী ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি ভালদৰে লৰাই থাকিম। এইখিনি এতিয়া ভালকৈ উতলিবলৈ দিম। আঞ্জাখনত মই এতিয়া কেঁচা জলকীয়া এটা দি দিম। কেঁচা জলকীয়া দিলে তাৰ ফ্লেভাৰটো বহুত ভাল লাগে। আঞ্জাখন ভালদৰে উতলি অহাত ইয়াত মই কণীকেইটা দি দিম। এতিয়া মই আলুখিনি ভাঙি দিম। আলুখিনি ভাঙি দিলে আঞ্জাখন অলপ ডাঠ হ'ব। আপোনালোকে যদি পাতলকৈ খাব বিচাৰে তেনেহ'লে আলুখিনি ভাঙি নিদিব পাৰে। আমাৰ এই কাৰীখন ভালদৰে ৰেডি হৈ গ'ল।